Hello everyone, welcome to my channel Easy to Learn. So আপোনালোকে গমে পালে থাম্বনেইলখন দেখি পেলে মই ভিডিওটো কিহৰ ওপৰত বনাব যাই আছো। সো আজি আমি জানিম যে পুলিচত কিমানটা পোষ্ট ওলাব। অতি দুখ লগা কথা, যেহেতু আমাৰ CM ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মাই কৈ আছিল যে ৭,০০০ পোষ্ট ওলাব, কিন্তু মই জানাত ৭,০০০ পোষ্ট নাই। ইয়াতো মই আপোনালোকক আগতে দেখাইছোঁ, এতিয়াও দেখাওঁ। ইয়াতে চাওক, হোম এণ্ড পুলিচ ৪,০৯৭টা পোষ্ট ওলাব বুলি কৈছে, কিন্তু এতিয়া মই জনামতে ইয়াতকৈ বহুত কমিব পোষ্ট। আৰু ইয়াত হোম এণ্ড পুলিচ লেখা আছে, ইয়াত হয়তো চাফাই কৰ্মচাৰী কিবা গ্ৰেড 4 কিবা এনেকুৱা বিভিন্ন ধৰণৰ পোষ্ট মিলি কিনে ৪,০৯৭টা পোষ্ট আছে। কিন্তু মই জানাত ধৰি লওঁ বৰ বেছি যোনকেইটা কনষ্টেবল আৰু SI মিলি কিনে বৰ বেছি ৩,০০০, হয়তো ৩,০০০, ৩১০০, হয়তো ৩২০০, তাৰ ওপৰ কিন্তু নহয়। যিহেতু ভাবি আছে ৭,০০০, ৮,০০০ ওলাব বুলি, সেনেকুৱা নহয়, বহুত কম পোষ্ট ওলাব। আজি এইটো মই চৰচমতে গম পাইছোঁ, হয়তো ৩,০০০-১০০ বাঢ়িব পাৰে, হয়তো ১০০ নাবাঢ়িব পাৰে, হয়তো ৩,০০০ ওলাব পাৰে মই জানাত। চ' আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। অল দ্য বেষ্ট। আৰু কিবা নটিফিকেশ্যন আহিলে মই আপোনাক জনাম। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।